নমস্কাৰ, মোৰ নাম অমৃত। মই আপোনালোকক দীপৰিত চেনেললৈ স্বাগতম জনাইছোঁ। আৰু আপোনালোকে যদি দীপৰিত চেনেলটো চাই ভাল পায়, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু কেনেকুৱানো পাইছে চেনেলটো চাই কমেণ্টো কৰিবচোন। আৰু এয়া মোৰ ধৰ্মপত্নী দীপশিখা। सावन में मोरनी बनके मैं तो समझम नाचू मैं तो समझम नाचू सावरिया तेरी यादों में तेरी किटिया बात हो। ঐৰা শুনিছা? কিনো এইবোৰ গাই আছা? অলপ ভালকৈ অসমীয়া গান এটাকে হ'লেও গোৱাচোন। এইবোৰ কি চাবৰীয়া ফবৰীয়া, ভাল গান এটা গাই যোৱা। এনেকৈতো নহ'ব ন, যি টিখন গাই থাকা তুমি। ওচৰৰ মানুহে শুনিলে কি বুলি ক'ব? পাগলী বুলিহে ক'ব। হেল্ল' কি ক'লা তুমি এতিয়া অলপতে? মোৰ গান শুনি গোটেই ওচৰ চুবুৰীয়া ফিদা হৈ থাকে, তুমি গম নোপোৱা? আৰু কি পাগলী বুলি ক'লা যে? কিহত দেখিলা মোক পাগলী আজিলৈকে? কি দেখিছা তুমি? অসমীয়া গান গামেই যেনিবা, কোনটোনো গান গাম? আপুনিয়ে গাই শুনাক এটা। ৱাও, শুনিছা কেনেকুৱা তাৰ মুখখন? লাওপাত কচুপাত, একো ক'বই নোৱাৰি। যিজনী মাইকী মানুহে গাহৰি মাংসৰ লগত তিতা কেৰেলা বনায়, টেঙা শাক তেল দি বনায়, ইজনী পাগলী বুলি নকৈ কি বুলি ক'ম ইয়াক? চালা মুখৰ আগত ক'বও নোৱাৰোঁ। কি হ'ল এতিয়া? মুখখন যে একেবাৰে হেৰি হৈ থাকিলে, একেবাৰে এইটো কি ভিগি বিল্লিটো গতে হৈ থাকিলে যে? এতিয়া ক'বলৈ নোৱাৰে, গান এটা গাবলৈ নোৱাৰে? কি বুৰ বৈ আছে সিফালে চাই? মুখৰ আগত কওক, যি কওক ফেচ টু ফেচ কওক, মই কৈ দিলোঁ হ'লে। নহয়, তোমাক মই হেৰি গানটো গাব দিছোঁ। এইটো আমাৰ অসম আমাৰ ৰূপহী গুণৰো নাই শেষ, ভাৰতৰে পূৰ্ব দিশত সূৰ্য উঠা দেশ। বা কিমান ধুনীয়া লাগে শুনি। তুমি এইবোৰ গোৱাচোন, বৰ ভাল লাগে। ভূপেন দা গীতটো গাই শুনোৱাচোন তুমি এবাৰ, তোমাৰ এই কুলিৰ কুমলীয়া মাতটোৱে। নাই, মোৰ এতিয়া সময় নাই, মোৰ পাৰ্লাৰলৈ যাব লাগে, বহুত কাম আছে মোৰ পাৰ্লাৰত। মই পাৰ্লাৰলৈ যাম, তাৰপিছত যি কৰি আহিম, তাৰপিছতহে মই কি কৰিম আৰু দেই। মই নোৱাৰোঁ আৰু আপুনি মোৰ মুখৰ আগত এনেকুৱা বেবা লাগি চাই নাথাকিব। আৰু এই ছাগলীৰ নিচিনা মাতটোৱে গান গাই নুশুনাব। মানুহে বাহিৰত ভাবিবই ক'ৰ ছাগলী এটা ঘৰৰ ভিতৰত সোমাই আছে বুলি। আকৌ কি হ'ল? মোৰ সেইফালে গৈ পিনে মাতটো মুখখন বেবেয়াই আছেগৈ যে, ছাগলী বুলি ছাগলীটো কৈছে, গোটেই কি নিজৰ লেলিয়াই আছেগৈ মাতটো সেইফালে। কি ক'ব বৰ আছে ভালকৈ নিজকে কওক। লতা মংগেশকাৰ বেবে বুলি বেবে কৰি ভাবিছে। আছে যে। বৰ একেবাৰে নিজকে হেৰি কৰি থাকে। মুখৰ আগত যদি ক'ব পাৰিলোহেঁতেন, ভগৱান, একদম মুখতে ক'লোহেঁতেন আৰু। একো কৰিব চৰিব নোৱাৰা এইজনী, লাওপাত কচুপাত একেবাৰে মুখখন। নহয় শুন, কি বনাবা আজি? এই হেৰিটো, আজি দিনৰ খানাটো কি বনাবা বুলি সুধি আছোঁ। মই সেইটোৱে ভাবি আছোঁ, আজি কি বনাবা তুমি, কি নবনাবা, তাকে আইডিয়া এটা লগাই দিম বুলি ভাবি আছোঁ। কি বনাবা তুমি? কি বনাবা বাৰু আজি? ভবা নাই মই কি বনাম, এতিয়ালৈকে ভবা নাই। যি পাম তাকে বনাই দিম। আৰু আপুনি ভাবিবলৈ দৰকাৰ নাই কি বনাম কি নবনাম। মই যি বনাম সেইটোৱে খাব লাগিব, গম পালে? মুখ খুলিব আৰু ভৰাই দিব। আৰু এটা কথা শুনকচোন, এই যে মই পাৰ্চেলবিলাক অনলাইনত যে মঙাইছোঁ, এইবিলাক কিয় মোৰ যি টিবোৰ আহি গৈছে যে, কিবা মঙাওঁ কিবা আহি যায় যে, কিয় এনেকুৱা হৈছে? আপুনি এবাৰ চেক কৰি দিবচোন। কি পাৰ্চেল তুমি আকৌ অৰ্ডাৰ কৰিলা? তুমি যি টিবোৰ অৰ্ডাৰ কৰি নাথাকিবা দেই, গম পালা? কি অৰ্ডাৰ কৰিছিলা কোৱা? কি হ'ল আৰু কেনেকুৱা ধৰণৰ কি বস্তু আহিলে? কিয় আপুনি সেইদিনাখন চোৱা নাই? সেই যে ৰিং লাইটটো অৰ্ডাৰ কৰিলোঁ, অকল লাইটটো আহিলে, ষ্টেণ্ডটো নাহিলে। কুৰ্তি এটা অৰ্ডাৰ কৰিলোঁ, এইটো কাপ্তান কুৰ্তি বুলি ক'লে যে, চবেই যে পিন্ধে আজিকালি, নতুন ডিজাইনৰ চবেই পিন্ধিছে। মই সেইকাৰণে এটা মোৰ শ্বৰ্ট এটা অৰ্ডাৰ দিলোঁ। আকৌ গোটেইখন আঁঠুৱাখনৰ গতে আহিলে, ইফালৰ পৰা দেখি পায় সিফালৰ পৰা দেখি পায়। আৰু সেইটো ষ্ট্ৰবেৰী প্লান বুলি এটা অৰ্ডাৰ দিলোঁ, নাজানো এডাল লাঠি নিচিনা এডাল আহিলে, দুখিলা পাত আছে, ক'ব নোৱাৰোঁ কি হয়, ভেলকলৰ পুলি নে কি পুলি। এতিয়া সেইকাৰণে মোৰ এইবোৰ কি হৈছে অৰ্ডাৰটো ভালকৈ চাই দিয়ক, কি কেনেকুৱা ধৰণে আহি আছে, যি টিবোৰ আহি আছে। মই বুজি পোৱা নাই কথাটো কি হৈছে। আকৌ সেইফালে চাই কি পাগলীজনী বুৰবুৰাই আছে? এইজনী। কথাটো কওক আকৌ, কেনেকৈ সেইবোৰ ধৰণে কৰিম, একো কি কৰিম। সিহঁতৰ এতিয়াতো মোৰ ইমান পইচা ৱেষ্ট হৈ এপৰ গৈছে ন। একো প্ৰব্লেম নাই, আপুনি অৰ্ডাৰ এইবোৰ চাই দিয়ক দিয়াজনীয়ে কেনেকৈ কৰিব প্ৰব্লেম। লাগে, কি কৰিব ৰিং লাগে। লাইটটো আকৌ যদি অৰ্ডাৰ অকল দিয়াৰ ৰিং পিছত আকৌ লাইট আপুনিয়ে বুলি ক'ব অৰ্ডাৰ দিয়ে, সেইটোতো ইমানখিনি ৰিং কিহৰ লাইটে অৰ্ডাৰ আহিব দিলে, ন। কি আৰু আৰু অৰ্ডাৰ দিয়া চোলাবোৰ কাপোৰটো চাই ল'ব দেখা নাই লাগে যে, কেনেকুৱা ধৰণে মোক আহিব কৈ লাগে। নাথাকিব।
বস্তুবোৰ একো নোচোৱাকৈ অৰ্ডাৰ দি দিব, তলৰ ডিটেইলছ নোচোৱাকৈ অৰ্ডাৰ দিব। পাগলীজনী এতিয়া ক'বও নোৱাৰোঁ, ক'লে মানে ঝেং 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 ঝেংকৈ কুকুৰনীজনী গোটেই পাগলী কুকুৰনীয়ে আৰু গোটেইজনী মোকে উচৰিব। এতিয়া ক'বও নোৱাৰোঁ, থৈ দিওঁ আৰু লেঠাটো সেনেকৈ কৰি মাৰি থৈ দিওঁ। অঁ, মই চাই দিম বাৰু, কিন্তু তুমি যি টি বস্তুবোৰ এনেই অৰ্ডাৰ দি নাথাকিবা। এবাৰ মোক দেখাই ল'বা, তাৰপিছত অৰ্ডাৰ দিবা, বুজিছা? হ'ব বাৰু। এতিয়া ক'লৈ যাম বুলি কৈছিলা? যোৱা, গৈ আহা। ৱা চিধা গৈ আহা বুলি কৈছে যে, পইচা দিয়ক। পইচা নিদিলে কি মোক কি তাত এনেই মৰমতে দাঁতকেইটা চাই পিনে সি দি দিব নেকি? কৈ দিব নেকি মোক? পইচা দিয়ক। পইচা দিলেহে মই ওলাই যাব পাৰোঁ। কৈ আছোঁ যাব লাগে বুলি, নিজৰ মগজ নাই নেকি আপোনাৰ পইচা দিব লাগে বুলি? হে ভগৱান, অ' আই গোসাঁইনী, অঁ পইচা লৈ ল আৰু যা। মোৰ মাথাটো খাই নাথাকিবি আৰু, মোৰ প্ৰেছাৰ হাই হৈ যাব। তই যে মোৰ যে এই জীৱন আধা কালতে যে তয়ে মোৰ জীৱনটো খাবি আৰু, গোটেই শেষ হৈ যাম আৰু মই। মোৰ আৰু বেছিদিন জীয়াই থকা নহ'ব চাগে। হেল্ল' বন্ধুসকল, আপোনালোকৰ এনেকুৱা হয়নে বাৰু? নে মোৰজনীয়ে অকল এনেকুৱা? ক'বচোন কমেণ্ট কৰি। ভগৱান, মোৰ যে একেবাৰে মাথাতে কামুৰি শেষ হৈ গ'ল। পোক চোক হৈ গৈছে চাগে মাথাটোতো, মোৰ গেলি পচি খতম হ'ব এতিয়া মোৰ মাথাটো। আপোনালোকেও যদি চাই মোৰ ভিডিঅ'বিলাক, তেতিয়াহ'লে মোৰ অলপমান পোকবিলাক মৰিব বুলি ভাবোঁ আৰু। ধন্যবাদ। আৰু মোৰ ভিডিঅ' চাই যদি আপোনালোকে ভাল পায়, লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি দিব আৰু মোক অলপ মৰম দিব আপোনালোকে। নমস্কাৰ এণ্ড বাই বাই।